একলব্যৰ গুৰুদক্ষিণা। গুৰু শিষ্যৰ সম্পৰ্কৰ কথা আহিলেই একলব্যৰ গুৰুদক্ষিণাৰ উদাহৰণ সততে মনলৈ আহে। সৰুৰে পৰা আমি সাধু কিতাপত অথবা জ্যেষ্ঠজনৰ মুখত একলব্যৰ কথা শুনি শুনিয়েই ডাঙৰ হৈছোঁ। এই একলব্যজননো কোন আছিল? কিয় আজিও ভাৰতীয় গুৰু শিষ্য পৰম্পৰাত একলব্যৰ গুৰুভক্তিৰ বন্দনা কৰা হয়? এই গোটেইবোৰ কথা জানিবলৈ হ'লে আমি মহাভাৰতৰ এটি আখ্যানৰ মাজলৈ সোমাই যাব লাগিব। ব্যাসপুত্ৰ একলব্য আছিল মহাভাৰতৰ এটি বিশেষ চৰিত্ৰ। আমি আজি সকলোৱে শিক্ষা লাভৰ বাবে স্কুল কলেজলৈ গৈছোঁ। সকলোৱে শিক্ষাগুৰুৰ তত্ত্বাৱধানত বিদ্যা গ্ৰহণ কৰিছোঁ। এয়া আমাৰ গণতান্ত্ৰিক অধিকাৰ, নহয় জানো? আমাৰ পৰা কোনো শক্তিয়ে এই অধিকাৰ কাঢ়ি নিব নোৱাৰে। কিন্তু একলব্যৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত হৈছিল। তেওঁ গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধাই পোৱা নাছিল। আচৰিত লাগিছে, নহয়নে? আচলতে সেই সময়ত সমাজ ব্যৱস্থাই আছিল ইয়াৰ মূল কাৰণ। সেই সময়ত গুৰুৱে কেৱল ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ সন্তানকহে শিক্ষা দিছিল, আৰু একলব্য ক্ষত্ৰিয় নাছিল বাবেই তেওঁক শিক্ষাদান কৰিব নোৱাৰে বুলি গুৰু দ্ৰোণাচাৰ্যই বিমুখ কৰিছিল। কিন্তু নজনাটো জানিবলৈ কৰা আগ্ৰহ যদি অতি দৃঢ় হয়, তেন্তে কোনো ব্যক্তিয়েই জীৱনত পিছুৱাই আহিব লগা নহয়। আৰু সেই অনুসৰি একলব্যই এক অভিনৱ পন্থাৰে ধনুবিদ্যা আহৰণত নিজকে নিয়োজিত কৰিছিল। এই অভিনৱ পন্থাটো কি আছিল? তোমালোকৰ নিশ্চয়কৈ জানিবলৈ মন গৈছে? আহা, তেন্তে আমি কাহিনীভাগৰ মাজলৈ যাওঁ। এদিন অৰণ্যত ঘূৰি ফুৰোঁতে দ্ৰোণাচাৰ্যই দেখিলে যে এজন সুন্দৰ সুশ্ৰী বালকে গুৰু দ্ৰোণাচাৰ্যৰ মূৰ্তি এটাৰ আগত অকলেই ধনুবিদ্যাৰ প্ৰশিক্ষণ লৈ আছে। আৰু ওচৰলৈ গৈ দেখিলে যে সেইজনেই আছিল তেওঁ বিমুখ কৰি পঠিয়াই দিয়া বালক একলব্য। একলব্যৰ ধনুবিদ্যা দেখি দ্ৰোণাচাৰ্যৰ লগত যোৱা কৌৰৱ পাণ্ডৱৰ সন্তানসকলে তবথ মানিলে। গুৰু দ্ৰোণাচাৰ্যই একলব্যৰ নিপুণতা দেখি গৌৰৱ অনুভৱ কৰিলে যদিও লগে লগে তেওঁ অতি চিন্তিত হৈ পৰিছিল। কাৰণ তেওঁ নিজৰ অতি প্ৰিয় শিষ্য অৰ্জুনক বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্বিদ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিজ্ঞা কৰিছিল। একলব্য যে ধনুবিদ্যাত অৰ্জুনতকৈও শ্ৰেষ্ঠ, সেই কথা গমি দ্ৰোণাচাৰ্যই বিপাঙত পৰিল। অৱশেষত তেওঁ এটা পথ বিচাৰি পালে। গুৰুৰ প্ৰতি শিষ্যৰ অগাধ ভক্তিৰ চিন হিচাপে যুগ যুগ ধৰি সমাজত দৃষ্টান্ত হৈ পৰা অথচ অতি কৰুণ এই পথটোৱে অৰ্জুনক শ্ৰেষ্ঠ ধনুবিদ হিচাপে প্ৰতিষ্ঠা কৰাত দ্ৰোণাচাৰ্যক সফল কৰিলে। দ্ৰোণাচাৰ্যই একলব্যক সোঁহাতৰ বুঢ়া আঙুলিটো কাটি দক্ষিণা হিচাপে দিবলৈ ক'লে। একলব্যই বিনা দ্বিধাই নিজৰ হাতৰ বুঢ়া আঙুলি কাটি গুৰু দক্ষিণা আগবঢ়ালে। গুৰু দ্ৰোণাচাৰ্যই আশীৰ্বাদ দি ক'লে, একলব্য সদায় শ্ৰেষ্ঠ শিষ্য হৈ ৰ'ব। তেতিয়াৰ পৰাই যুগে যুগে একলব্যৰ গুৰুভক্তি সমাজৰ নিদৰ্শন হৈ আহিছে। যি শিষ্যই গুৰুক সন্মান ভক্তি কৰে তেওঁ সদায় শ্ৰেষ্ঠ, তেওঁৱেই একলব্য।